জ্ঞানপীঠ বঁটা বিজয়ী ঋষিতুল্য কবি নীলমণি ফুকন দেৱৰ মৃত্যুতিথি কবিজনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটি কবিতা আবৃত্তিৰ আকাৰে আপোনালোকলৈ আগবঢ়াইছো। কবিতাৰ শিৰোনাম সূৰ্য হেনো নামি আহে এই নদীয়েদি। সূর্য হেনো নামি আহে এই নদীয়েদি। রাতি হলে সূর্য হেনো নামি আহে এই নদীয়েদি। রক্ত ভরা ভুজঙ্গিনীর হৃদয়ে এই নদীর কোথাতে একো কথা ফুটল না। হয়তো অদৃশ্য এই ক্ষিপ্ত নদী আজিলৈকে একো কথা মাঝ নিশা সার পারে উঠি আহি চাবা দূৰলৈ। এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উঠি উঠি যায়। দূৰৰে পৰা দেখিবা কিদৰে নদীৰ পানী এটি দুটি কৰি পৰে সুৰা ৰাঙতৰাত ঠিক যেনে পকা ৰঙৰ দৰে। শুনিবা দূৰৰ জোঙা এটি শিলত পৰি শিলামাটিৰ প্ৰীতৰে দৰে ফাগুনৰ জোন ভাগি যোৱা দেখি চৰাইবোৰে কেনেকৈ কান্দে। হঠাতে আকাশ খৰি চোকা তৰোৱালৰ ধাৰৰে দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিবোৰ আনি মাথি চকুৰ মুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ তাহাৰ হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে। ৰক্ত ভৰা ভুজঙ্গিনীৰ দৰে ক্ষিপ্ৰ এই নদী। হয়তালে চাবা মিছা হৈ যাব। এতিয়াও নিশা আছে। সূৰ্যই কথা ক'ব। ধন্যবাদ।